নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। হয় বান্ধৱীসকল, আপোনালোকৰ সুবিধা হোৱাকৈ এটি অতি সুন্দৰ টিক্স আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ যথেষ্ট উপকৃত হ'ব। বৰ্তমান জব এপ্লাই কৰিবলৈ মোবাইলতে বহুতে যিকোনো ধৰণৰ ফটো এডিটৰ বা ৰিচাৰ্জাৰ এপ ব্যৱহাৰ কৰা দেখা যায়। এই এপবোৰ ইউজ কৰাৰ ফলত পিকচাৰ কোৱালিটি যথেষ্ট বেয়া হৈ পৰে, ভালদৰে মনিব নোৱাৰা হৈ পৰে। গতিকে আবেদন ৰিজেক্ট হোৱাৰ সম্ভাৱনা আহি পৰে। এই অসুবিধা দূৰ কৰাৰ কাৰণে আপোনালোকৰ এটি সুন্দৰ টিক্স জনাব বিচাৰিছোঁ। ইয়াৰ বাবে কোনো ধৰণৰ এডিটিং এপ ডাউনলোড কৰাৰ প্ৰয়োজন নাই। ডকুমেণ্টবোৰ প্ৰথমে ক্লিক কৰি ল'ব, লৈ ভালদৰে ক্ৰপ কৰি আপোনাৰ বন্ধু বা বান্ধৱীলৈ হোৱাটছআপৰ যোগেদি চেণ্ড কৰি দিব আৰু ফটোবোৰ বেক কৰি ল'ব। ইয়াৰ ফলত কোনো অস্পষ্ট নোহোৱাকৈ আপোনাৰ ফটো 100 KB তলত আহি যাব অট'মেটিকেলি। আশা কৰিছোঁ নিশ্চয় এই ভিডিঅ'টোৰ দ্বাৰা কিছু হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।